নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ ADRE2.O নামৰ ইউটিউব চেনেলটোলৈ। আজি আমি আকৌ এটা নতুন ভিডিঅ'ৰ যোগে আপোনালোকলৈ আহিছোঁ। সাধাৰণ জ্ঞানৰ কিছুমান প্ৰশ্ন উত্তৰ লৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আপোনালোক আহিছোঁ আৰু এই ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে চাই ভাল পাব। গতিকে আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওঁ। দৌৰি মন্দিৰ কোন ৰাজ্যত অৱস্থিত? তলত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যনসমূহ হ'ল কৰ্ণাটক, ত্ৰিপুৰা, মণিপুৰ আৰু কেৰালা। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ অপশ্যনটো কোনটো হ'ব যে সুন্দৰী মন্দিৰ কোনখন ৰাজ্যত আছে? এনসাৰটো হ'ব ত্ৰিপুৰাত। গতিকে প্ৰথম প্ৰশ্নটো আছিল ইয়াৰ পিছৰ প্ৰশ্ন লগা হৈছে এছিয়ান গেমছ প্ৰথমবাৰৰ বাবে ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াত উত্তৰ চাৰিটা অপশ্যন আছে ভাৰত, চীন, ইণ্ডোনেছিয়া আৰু ম্যানমাৰ। উত্তৰ হ'ব ভাৰতত আৰু হৈছিল 1951 চনত নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ প্ৰথমবাৰৰ বাবে হৈছিল। এতিয়া আহিছোঁ নিজৰ পিছৰ প্ৰশ্নটোলৈকে। নায়ুকাম উৎসৱ কোন ৰাজ্যৰ লোকে পালন কৰা হয়? নায়ুকাম ফেষ্টিভেল চেলিব্ৰেটছ ইন হুইচ ষ্টেট? ইয়াত শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশত এই উৎসৱ পালন কৰা হয় আৰু এই উৎসৱ ফেব্ৰুৱাৰী মাহত পালন কৰা হয়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত তেওঁলোকে এই উৎসৱ পালন কৰে। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ আছাম? চাৰিটা বিকল্প দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি আনোৱাৰা তাইমুৰ। প্ৰায় সকলোৱে আমি এই কুৱেশ্যনটো জানো, কিন্তু এনেকুৱা প্ৰশ্নবিলাক প্ৰায় পৰীক্ষাবিলাকত সুধি থকা দেখা যায়। নেক্সট প্ৰশ্ন আছে কোনখন আন্দোলনত মণিৰাম দেৱানে সক্ৰিয় অংশগ্ৰহণ কৰিছিল? ইন হুইচ মুভমেণ্ট মণিৰাম দেৱান টুক এক্টিভ পাৰ্টিচিপেশ্যন? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু তেখেতে ব্ৰিটিছে ফাঁচিও দিছিল। হালধীয়া চৰাই বাওধান খাই ছবিখন কোনে পৰিচালনা কৰিছিল? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি জানু বৰুৱাই পৰিচালনা কৰিছিল এই ছবিখন। 31 আগষ্টৰ 1987 চনত মুক্তি লাভ কৰিছিল। ভাৰতৰ কোনখন ৰাজ্যত পোনপ্ৰথমভাৱে GST বিল ইন্ট্ৰডিউচ কৰা হৈছিল? উত্তৰ হ'ব অসমত আৰু 2016 আৰু বিহাৰ আছিল দ্বিতীয় ৰাজ্য আৰু ঝাৰখণ্ড আছিল ভাৰতবৰ্ষৰ তৃতীয় ৰাজ্য যিয়ে GST বিল ইন্ট্ৰডিউচ কৰা। অসমত কেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰ গঠন হৈছিল? ইন হুইচ ইয়াৰ মোবাইল থিয়েটাৰ ৱাজ ফৰ্ম ইন আছাম? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1963 চনত 1963 চনত ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ গঠন হৈছিল। অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম নাট্য সন্মিলন? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ বিষ্ণুপ্ৰসাদ ৰাভা আছিল নাট্য সন্মিলনৰ প্ৰথম সভাপতি। গতিকে আহিছোঁ পিছৰ প্ৰশ্নটোলৈকে। নল সৰোবৰ পক্ষী উদ্যান ক'ত অৱস্থিত? চাৰিখন ৰাজ্যৰ ভিতৰত তলত দিয়া চাৰিখন ৰাজ্যৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব গুজৰাটত। অপশ্যন নম্বৰ বি গুজৰাটত আহমেদাবাদৰ পৰা কিছু নিলগত এইখন নল সৰোবৰ পক্ষী উদ্যান আছে। পিছৰ প্ৰশ্ন পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ ৰাষ্ট্ৰীয় উদ্যান ফ্লটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড? ইয়াত অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ কেবুল লামজাৰ ৰাষ্ট্ৰীয় উদ্যান। এইখন আছে মণিপুৰৰ বিষ্ণুপুৰ জিলাত আছে কেবুল লামজাৰ ৰাষ্ট্ৰীয় উদ্যান। গতিকে আহিছোঁ ইয়াৰ পিছৰ বছৰলৈকে। অৰ্জুন বঁটা কেতিয়াৰ পৰা প্ৰদান কৰি অহা হৈছে? আমি সকলোৱে জানো যে ভাৰতবৰ্ষত খেলৰ বিষয়ত বিশেষ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক অৰ্জুন বঁটা প্ৰদান কৰা হয় আৰু এইটো হ'ব 1961 চনৰ পৰা। অসমৰ প্ৰথম লাভ কৰিছিল ভোগেশ্বৰ বৰুৱাদেৱে এই বঁটা লাভ কৰিছে। বৰ্ষত অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল? উত্তৰ হ'ব নয়নমণি শইকীয়া। আমি সকলোৱে জানো যে যোৱা বছৰ তেখেতে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেত আছিল এজন লন বল প্লেয়াৰ। 14 নম্বৰ বুৰঞ্জী বিবেক ৰত্ন নামৰ কিতাপখন কোনে ৰচনা কৰিছিল? বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি মণিৰাম দেৱান আছে তেখেতে ৰচনা কৰিছিল আৰু এইখন আছিল মণিৰাম দেৱানৰ আত্মজীৱনী।